গাইজ স্বাগতম তোমাৰ ইউটিউব চেনেল তুমিছ ব্লগ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় 8টা বাজিছে, ইয়াৰ ঘৰতে আছোঁ এনেই। আজি 23 চনৰ নতুন ব্লগ, মোৰ প্ৰথম ব্লগ আপোনালোকে চাব। ঘৰতে এনেই কিবা ভিডিঅ' বনাম, আপোনালোকে চাব। গাইজ এইজোপা কি ফুল ক'বচোন, মই খুব ভাল পাওঁ, আপোনালোকে চাওকচোন। এইজোপা ফুলিছে চাওক, এয়া চাওক কি ফুল, আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই নাজানো মানে। এইজোপা হালধীয়া ফুল ফুলিছে, এয়া দেখিবলৈ বম ধুনীয়া। বম ঠাণ্ডা পৰিছে চাওক না, সূৰ্য তাপ ল'বলৈ আহিছোঁ। এয়া চাওক ওলাইছে, ইয়াত মানে অলপ অলপ ৰ'দ পৰিছে, অলপ বেছিও পোৱা নাই। সূৰ্য পোহৰ ল'বলৈ আহি গ'লোঁ চাওক, ইয়াত পথাৰত পৰিছে অলপ বেছিও নহয়। ৰাস্তাৰ পৰা গুচি আহিলোঁ, এতিয়া চাহ তাহ খোৱা নাই নহয়, ৰাস্তালৈ গৈছিলোঁ ৰ'দ ল'বলৈ। এতিয়া এয়া খানা যে খাইছিলোঁ, খানা খোৱা পৰ্দাখন ইয়াতে লগাই থৈছোঁ, থাকক দিয়ক, কেতিয়াবা আকৌ হ'ব। জানুৱাৰী মাহটো আছেই, কেতিয়াবা পাৰ্টি এটা হওক বুলি ক'লে হৈ যায়, আমাৰ খানা হওক বুলিলে হৈ যায়। যিয়ে নহওক থাকক, আকৌ কেতিয়াবা খাম। ৰাস্তাৰ পৰা গুচি আহিছোঁ, এতিয়া চাহ খাম। এয়া মজাকৈ খাই লওঁ। বুট আছে, তাৰপিছত গ্ৰীণ মটৰ আছে, ৰঙা মটৰ আছে, চানা আছে, বাদাম আছে। এইপিনে হ'ল চুজি, মই খুব ভাল পাওঁ চুজি খাই। তাৰপিছত কি ধুনীয়া চুজি বনাই থৈছে মাহঁতে, চানা। এইয়াই গৰম গৰম চাহ, এইয়া চাওক গৰম গৰম চাহ খাই লওঁ। আটা খাই খতম, আপোনালোকক পিছত লগ পাই আছোঁ। A few moments later. গা পা ধুই ল'লোঁ, এতিয়া কাপোৰ কানি পিন্ধি আপোনালোকক আকৌ লগ পাই আছোঁ। কাপোৰ কানি পিন্ধি ৰেডি, এয়া আহি গ'লোঁ। মই বিশেষ বস্তু এজন দেখুৱাম, আপোনালোকে চাব। এয়া চাওক, এয়া মূৰ্তি, এয়া চাওক বিষ্ণু বনাইছে, এয়া চাওক দেখিছে, এয়া চাওক বিষ্ণু বনাইছে। মই মানুহজনক এদিন আপোনালোকক চিনাকি কৰি দিম। এয়া চাওক বিষ্ণু, এয়া চিমেণ্ট দি বনাইছে মূৰ্তি। ভাল লাগিছেনে? কমেণ্ট কৰি ক'বচোন। ভাত খাবলৈ লৈছোঁ চাওক, এয়া কবি ভাজি মুড়ি ঘণ্টা, কবি ভাজিৰ লগত এয়া ভাত, নিমখ তেলৰ ভাত। আমাৰ পুখুৰীটো চাওক, এইটোৱে কাইলৈ ফাদাৰে মাছ ধৰিব নেকি। এয়া পানী শুকাই গ'ল চাওক, এইখন আমাৰ বাঁহবাৰী, পানী শুকাই গ'ল, কাইলৈ ধৰিব নেকি মাছ। এয়া চাওক আমাৰ সন্ধিয়া টাইমত শিৱ মন্দিৰ, লাইট চাইট লগাই কি কৰিছে। এয়া চাওক টিউব লাইট লগাই দিছে শিৱ বাবুত। এয়া চাওক, মইতো আপোনাক এবাৰ দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, ভিডিঅ'টো ইমানটোৱে আছিল। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। বাই বাই আজিলৈ।